কৃষিটো মই চালো যে আমাৰটোতো প্ৰায় কৃষিয়ে হয় আমাৰ বেলেগটো ইণ্ডাষ্ট্ৰি বা তেনেকা কোনো চ'ৰ্চ নাই সো সবে এগ্ৰিকালচাৰৰ ওপৰতে ডিপেন্ড কৰে পাঁচটা ডিস্ট্ৰিক্টৰ ভিতৰত চালে কোকৰাঝাৰ ডিস্ট্ৰিক্টত মেইনলি উত্তৰ অঞ্চলৰ ধানটো খেতিটো বহুত কম হয় চিৰাং ডিস্ট্ৰিক্টতো অলপ চিৰাং সিডলি ফালে অলপ কম হয় বিজনী ফালে অলপ বেছি হয় বিজনীৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে এইখিনি আমাৰ বহুত ভাল ধান হয় এতিয়া ধানৰ বাহিৰে বাকি খেতি বেলেগ বেলেগ খেতিও আছে আমাৰ তামোল আছে আমাৰ অঞ্চলত লেমন আছে হৰ্টিকালচাৰ আছে তেনেকুৱা বেলেগ বেলেগ খেতি বহুত আছে আমাৰ তো সৰিয়হ বহুত মানে সৰিয়হ খেতি কৰে গুটি এগ্ৰিকালচাৰৰ যেটো প্ৰডাক্টিভিটি হিটো আমি উলালো 2019-20 আমাৰ সৰকাৰৰ বিগিনিং 20 মই আগৰটো উলাই চালো 2019-20 যেটো প্ৰডাক্ট আমাৰ চাৰিখন ডিস্ট্ৰিক্ট আছিল তেতিয়া হিটো টোটাল ট্ৰানজাকশন ইন টাৰ্মস অফ মানি হিটো যদি চাই 1900 crore BTC এৰিয়াটো মানে তামুলৰ পৰা আদি কৰি আলু কিমান হয় সব লৈ ফলাই তো 2019-20 2021 21-22 22-23 তিনি বছৰ মই কন্টিনিউ ট্ৰেকিং কৰি আছো আৰু এগ্ৰিকালচাৰ অফিচাৰ বিলাকৰ লৈ মোৰ দায়িত্বত নাছিলে আমাৰ ইএম আছিল কিন্তু মোৰ বিষয়া বিলাকৰ লগত খুব ফ্ৰেণ্ডশিপ কৰি তেখেত সকলক মই খুকে মানে নিজেও কৈ আছো যে ডাটাবেস কৰক কিমান মানুহ আমি মেজ দিও কিমান মানুহ আমি ধানৰ বীজ দিও আলুৰ বীজ কিমানক দিও হিটো চালো আৰু পুৰা ট্ৰেকিং কৰিলো কিমান ফাৰ্মাৰে কৰে ৰেকৰ্ড বিলাক উলালো তো এটা উলালো মেজ 2019-20 আমাৰ মেজ প্ৰডাক্ট হৈছিল 14,000 মেট্ৰিক টন BTC এৰিয়া আজি আমাৰ তাত মেজ প্ৰডাকচন হৈ আছে more than 34,000 মেট্ৰিক টন তিনি গুণ হৈ গৈছে তো সেই বছৰত 1,900 crore হল আমাৰ ট্ৰানজাকশন এই 23-24 টো কৰা নাই 23-24 ত আমাৰ হল 3,600 crore ট্ৰানজাকশন আচ্ছা তিনি গুণ বাঢ়ি গৈছে তো এতিয়া আমি সেই কাৰণে মই কৈছো যে পিচ টো ইন্ডিকেটৰ আগতে কি আছিল তামুল কিনিবলৈ মানুহ আহা নাছিল এতিয়া তামুল আমাৰ তাত ডাইৰেক্ট কিনিবলৈ আহিছে কল কিনিবলৈ মানুহ আহা নাছিল এতিয়া ডাইৰেক্ট কল কিনিবলৈ আহিছে সৰিয়হ কিনিবলৈ মানুহ আহা নাছিল ভয় কৰিছিল বায়াৰ্স বিলাক এতিয়া আমাৰ তাত সৰিয়হ কিনিবলৈ আহিছে আমাৰ লেমন গৈ প্লাই লণ্ডন পাইছে আসাম লেমন যেটো BTC এৰিয়াত হয় আমাৰ BTC টো লেমন সাৰপ্লাস হয় আমাৰ এৰিয়াটো আমাৰ সেৰিকালচাৰ যেটো পলু পকা আমি তো পকটো খাও আৰু কুকুন উলাই so 40,000 ৰেয়াৰাৰ্স আমাৰ বাইদেউ সকল মহিলা সকলে 40,000 মানে এই পলু পকাটো প্ৰডাক্ট কৰে সবে তো তাত কিমান ওলাই 300 to 400 মেট্ৰিক টন আমাৰ কুকুন ওলাই আচ্ছা আৰু ইয়াৰ দামটো হল 700 crore মানে 500 to 700 crore পইচা ইনকাম হয় ই কুকুনৰ পৰা এটো কোট সেল কৰে লোকাল মার্কেট ইয়াৰ কাৰণে এতিয়া আমি ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ ফালে যাব লাগিব আমি সব সেৰিকালচাৰ বিভাগৰ ভাৰত চৰকাৰৰ ডাঙৰ বিষয়া বিলাক মাতিলো অসমৰ সবৰো মাতি প্লাই যি এজেন্সিছ আছে কথা পাতিলো এতিয়া তেখেত সকলে আমাক ধুনিয়াকে কৈ দিলে যে এই যেটো নেকি 300 to 400 crore কিবা মেট্ৰিক টন কোকুন উলাই ইটো যদি ইয়াৰ্ন বনাই ভ্যালু এডিশন কৰিব লাগে ইটো যদি খুটা বনাই ইয়াৰ দামটো মানে 2,500 ৰ পৰা 3,000 হ'ব ক্ৰোৰ গতিকে আমাৰ BTC এৰিয়াটো অনলি এৰিৰ পৰা এৰি যেটো আমি প্ৰডাক্ট কৰো ইয়াৰ পৰা আমি যদি চেষ্টা কৰো 2 বছৰত 3 বছৰত অলপ যদি সহায় পাও আমাৰ একেলগে 3,000 কোটি টকা আমাৰ তাত আহি যাব